আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আছোঁ বাখৰ বেঙেনা গছৰ তলত। আহকচোন চাওঁ এই বাখৰ বেঙেনা গছজোপা, এইজোপা বাখৰ বেঙেনা গছ। আৰু এই বাখৰ বেঙেনা গছজোপা আপোনালোকৰ ঘৰত থকা বেঙেনা গছজোপাতকৈ কিন্তু বেলেগ হয়। এই বাখৰ বেঙেনা গছজোপা 580 বছৰো পুৰণি। এই বেঙেনা গছজোপাৰ আপোনাৰ পাতবিলাক বেলেগ বেলেগ হয়। আপোনালোকক দেখাইছোঁ এই গছজোপাৰ ফুলবিলাক আৰু গুটিবিলাক কেনেকুৱা। আপোনাৰ বেঙেনা যিটো বাখৰ বেঙেনা গছজোপাৰ গুটি হয়, অন্য বেঙেনাতকৈ এইটো আচলতে বেলেগ হয়। আৰু ইয়াৰ মই ফুলজোপা দেখাম। ফুলজোপা বিচাৰি পোৱা নাই, ৰ'বা। এইটা আপোনাৰ ফুল হয়। এইটো এইবিলাক গছজোপাৰ পাতবিলাকো বেলেগ বেলেগ। ইতিহাস প্ৰসিদ্ধ এই গছজোপা দেখিছেনে আপোনালোকে? বহুত ডাঙৰ হয়। ইয়াত সকলোবিলাক সন্নিৱিষ্ট কৰা আছে, ধুনীয়াকৈ লিখি থোৱা আছে। লক্ষ্ণৌৰ মতে 580 বছৰ হৈছে এই গছজোপা। এটা কথা ক'ব লাগিব যে এই বাখৰ বেঙেনা গছজোপা যিহেতু অতি বহু বছৰ পুৰণি হয়, সেয়েহে বাখৰ বেঙেনা গছজোপা চৰকাৰে দেখামতে সংৰক্ষণ কৰি ৰাখিব পৰা নাই। আশা কৰোঁ চৰকাৰে এই বাখৰ বেঙেনা গছজোপা ভালদৰে সংৰক্ষণ কৰি ৰাখিব। আৰু এতিয়া যিহেতু এই গছজোপা পৰ্যটকৰো থলী হৈ পৰিছে, ঘৰৰ পৰা যদিও ওচৰত হয় এই গছজোপা, তথাপিও মোৰ অহা হোৱা নাছিল। আজি মই আহিলোঁ আৰু আপোনালোককো দেখালোঁ। বতৰটো যদিও বেয়া, তথাপিও মই আজি বাখৰ বেঙেনা গছলৈ আহিম বুলিও ভাবি আছিলোঁ, সেয়েহে মই আহিলোঁ আৰু আপোনালোককো দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু এই গছজোপা আপোনালোকো চাবলৈ আহিব। বাই বাই, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।